Welcome to my channel, Prakash of Blog and Music. আজি আমি গৈ আছোঁ দীঘাৰু আৰু মাজত তেলটো ভৰাই লৈছোঁ। এতিয়া দীঘাৰু যাম। দীঘাৰু একদম ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, চ' তাত যাম। এতিয়া পাণবাৰী পাইছোঁ। আগত ধুনীয়াকৈ চাহ বাগান পাম, কিবা কিবি পাম, অলপ অলপ দেখাই গৈ থাকিম। পাণবাৰীৰ মাজেৰে যোৱা এইটো একদম ধুনীয়া ৰেল লাইন, আৰু একদম ধুনীয়া বুলি কৈছোঁ কাৰণ আগত মানে কি হ'ল, আপোনাৰ কাষে কাষে মানে হেৰি আছে, ধুনীয়া চাহ বাগান বিলাক আছে, তাৰে মাজেৰে ৰেল লাইনটো গুচি গৈছে। একদম ধুনীয়া লাগে, একদম ধুনীয়া লাগে। দেৰি নকৰোঁ, আমি আগলৈ যাওঁ। একদম ধুনীয়া ধুনীয়া জেগাবোৰ দেখাওঁ। কিমান দেখাব পাৰোঁ নাজানো, কিন্তু অলপ অলপ দেখাবৰ কাৰণে ট্ৰাই কৰিম ভাল ভাল জেগাবোৰ। চ' চাই থাকিব। পাণবাৰী পাৰ হ'লোৱে প্ৰায়, এতিয়া আমি লালুঙগাঁও পাই নাই অলপ আগত গ'লে। পাণবাৰীৰ আগৰ পাণবাৰীৰ এইখিনিৰে এখন ধুনীয়া চাহ বাগিচা, এখন বুলি নহয়, ইয়াত বহুত কেইখন আছে, বহুত কেইখন চাহ বাগিচা আছে ধুনীয়া ধুনীয়া। চ' অলপ আগবাঢ়ি যাওঁ, চাই থাকক। Nice place, awesome. It's awesome. যাম কেনেকে এতিয়া? যাওঁতে ফাটিব। এনে চাহ বাগিচাবোৰ আমি দেখা পাই থাকোঁ দূৰৰ পৰা, কিন্তু এনেকে ভিতৰৰ ফালে একদম সোমাই অহা নহয়। চ' ভাবিও আছিলোঁ যে এনেকে যদি ভিতৰৰ ফালে এনেকে সোমাই চাই থাকিব পাৰি, এই এনেকে। কেৱল সেউজীয়া সেউজীয়া সেউজীয়া, পুৰা সেউজীয়া হৈ থাকে, একদম গ্ৰীণ।
আন্ধাৰ ব্লগ এতিয়া মানে পুৰা আন্ধাৰ হৈ গৈছে আৰু এতিয়া আপোনালোকে একো বস্তু দেখা নাপাব একচুৱেলি জোনাকী পৰুৱাবোৰ দেখা পোৱা নাই আন্ধাৰত ৰৈ আছো যে মায়াবিনী জগত বুকুত দেখা পালো তোমাৰ ছবি এতিয়া আমি ঘৰৰ ফালে উভতি আছো আৰু দীপক এটা কুৱেশ্যন সুধো চা দীপ আমিতো আন্ধাৰ ৰাস্তা দি মানে আগবাঢ়ি আছো ন অ'কে এতিয়া যদি এই মানে আন্ধাৰ ৰাস্তাত এটা যদি শাৰী পিন্ধি কেনে মানে ভূত টাইপ ওলায় তেতিয়া মানে পৰিস্থিতিটো কেনেকুৱা টাইপ হ'ব তোৰ ফিলটো কেনেকুৱা হ'ব অলপমান জনাই দে মইতো ভয় নাখাওঁ হয় নোখোৱা মই ভয় নাখাওঁ মই তাইক গৈ কথা পাতিব যাম